নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? এয়া যে দেখিছে, এয়া হ'ল এৰী লেটা। সকলোৱে চিনি পায় বাৰু। আৰু ইয়াক বনোৱা হয় বইল কৰি পেলাই ধুনীয়াকৈ। আৰু চন্দনহঁতৰ ঘৰত আহিছোঁ, চন্দনহঁতৰ ঘৰত পোহে এইবোৰ। আৰু মায়ে ধুনীয়াকৈ ৰেডি কৰি দিব এতিয়া খাবৰ কাৰণে। মই আগতে খাই পোৱা নাই। এয়া চন্দনৰ মায়ে ধুনীয়াকৈ বইল কৰি মেলি ধুনীয়াকৈ বনাই দিছে। আপোনালোকে খাই পাইছেনে বাৰু? লগত আকৌ ভোট জলকীয়া দেই। আমাৰ ফালে তেনেকৈ নাপায়, উজনিৰ ফালে এইটো পোৱা যায়, আমাৰ ফালে তেনেকুৱা নাপায়। লগত আকৌ গাহৰি মাংস ক'লা কচুৰ সৈতে মায়ে ধুনীয়াকৈ বনাব। আৰু এয়া ৰেডি হৈ গ'ল লেটা আৰু লগত ৰহি। এতিয়া খোৱাহে কথা। ফাৰ্ষ্ট টাইম খাইছোঁ এৰী লেটা, মজা। লগত ৰহি, মজা। লগত আকৌ গাহৰি মাংস কচুৰে। মজা। গাহৰি মাংস, এৰী লেটা, ৰহি, টেষ্ট মজা। আজিলৈ আহিছোঁ, ধন্যবাদ।